হাই ফ্ৰেণ্ডছ, আপোনাৰ ক্ৰিয়েশ্যন এণ্ড ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো হৈছে হুপ এম্ব্ৰইডাৰী পাৰ্ট 1 ভিডিঅ'। হুপ এম্ব্ৰইডাৰীৰ বিষয়ে এটো জেড জানিবলৈ হ'লে ভিডিঅ'টো বহুখিনি দীঘলীয়া কৰিবলগীয়া হয়। সেয়ে ভাবিলোঁ মই 3টা পাৰ্টত ভিডিঅ'টো দিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'কেইটা সম্পূৰ্ণকৈ চাব আৰু মৰম দিব। তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হুপ এম্ব্ৰইডাৰী কৰিবলৈ প্ৰথমে আমাক প্ৰয়োজন হ'ব এনেকুৱা ধৰণৰ এখন কটন কাপোৰ। মই হোৱাইট লৈছোঁ, আপোনালোকে বেলেগ কালাৰো ল'ব পাৰে। আৰু এনেকুৱা কৰচেট গুলি অলপ আৰু বেজি। আৰু হুপ এম্ব্ৰইডাৰী কৰিবৰ বাবে মেইন বস্তুটোৱেই হৈছে ইয়াৰ ফ্ৰেমটো। মই কাঠৰ এইটো 12 ইঞ্চৰ ফ্ৰেম লৈছোঁ আৰু কাপোৰখন মই এনেদৰে ফ্ৰেমত ফিট কৰি ল'লোঁ। আৰু কাপোৰখনৰ ওপৰত এনেদৰে কাঠ পেঞ্চিলেৰে হাৰ্ট শ্বেপটো আঁকি ল'লোঁ। মই যিহেতু এনিভাৰ্চাৰী হুপ বনাম, সেইকাৰণে মই হাৰ্ট শ্বেপে আঁকিলোঁ। আৰু ইয়াতে মই এইটো 4টাৰ ফালে মই ৰাউণ্ডকৈ ডিজাইন এটা কৰি ল'ম, তাত এম্ব্ৰইডাৰী কৰি যাম। এইটো চাওক, মই এনেদৰে ৰাউণ্ডকৈ বল কেইটামান বনাই ইয়াত পাত দুখিলামান আঁকি দিছোঁ। এনেদৰে আমি ইয়াৰ ওপৰত কাঠ পেঞ্চিলেৰে আঁকি ল'ব লাগিব কাপোৰখনৰ ওপৰত। আৰু মই এইফালে এইখন মই তাৰিখকেইটা দিবৰ বাবে কেলেণ্ডাৰখনো বহুৱাই ল'লোঁ ইয়াত। মই এইখিনি হাতেৰে কাঠ পেঞ্চিলৰ সহায়ত আঁকি লৈছোঁ। আৰু এতিয়া গোটেই কাপোৰখনৰ ওপৰত আমি বাৰ্ছ লৈ মই হোৱাইট কালাৰ মাৰিম। কাৰণ মই কাপোৰখন যিহেতু অকণমান পাতল কাপোৰ লৈছোঁ, পাতল কাপোৰ ল'লে কি সুবিধা হয় সেইটো আপোনালোকক পিছত জনাম। এতিয়া মই এফালৰ পৰা এনেদৰে গোটেই ৰাউণ্ডটোত গোটেই কাপোৰখনৰ ওপৰতে হোৱাইট কালাৰটো অলপ মাৰি ল'ম, যাতে অকণমান দেখিবলৈ অলপ ডিপ হয়। সেইবাবে কালাৰটো কৰাৰ পিছত আমাৰ ডিজাইনটো লুকাই যাব বুলি নাভাবিব। কালাৰটো কৰাৰ সময়ত ঠিকেই নুশুকুৱালে আমাৰ ডিজাইনটো লুকাই থাকে। তাৰপিছত শুকাই যোৱাৰ পিছত আকৌ ডিজাইনটো আমাৰ স্পষ্ট হৈ উঠি আহিব। চাওক, মই এনেদৰে সম্পূৰ্ণ ৰাউণ্ডটোতেই কালাৰখিনি কৰি ল'লোঁ। আৰু এইখন এতিয়া শুকাবলৈ থৈ দিম। শুকাই যোৱাৰ পিছত এয়া ডিজাইনটো চাওক, আকৌ স্পষ্ট হৈ উঠিলে। আৰু মই কেইখিলামান পাত এম্ব্ৰইডাৰী কৰিও ল'লোঁ। আৰু এইটো কাপল ড্ৰটো মই কৰি ল'লোঁ। এইটো মই কেনেকৈ কৰিলোঁ নেক্সট ভিডিঅ'ত আপোনালোকে দেখি যাব। ইয়াতো এটা ছিক্ৰেট ট্ৰিক্স লুকাই আছে। তেনেহ'লে নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰক। ধন্যবাদ।